Good morning everyone. মই দিব্য গগৈ। বৰ্তমান টেকনলজিৰ যুগত যিটো নেকি সম্ভৱ বুলি ভবা নাযায় সেইটো আপোনালোকে ইচ্ছা কৰিলে সম্ভৱপৰ হৈ উঠে। কাৰণ যিটো ইনকাম কৰিবৰ কাৰণে 500 টকা এটা উপাৰ্জন কৰিবৰ কাৰণে বৰ্তমান সময়ত যি ধৰণে ষ্ট্ৰাগল কৰিব লগা হয় সেই উপাৰ্জনটো আপোনালোকে ৰাইট ৱেত উপাৰ্জন কৰিব পৰা এনে এটা প্লেটফৰ্মৰ নাম কম যিটো প্লেটফৰ্ম 2020 পৰা পৰিচালিত হৈ আহিছে। তাৰে এটা পাৰ্ট হৈছে ফৰটন। এই প্ৰজেক্টত ময়ো কাম কৰি আছোঁ আৰু মোৰ লগতে বহু ব্যক্তি এই প্ৰজেক্টত অন্তৰ্ভুক্ত হৈ সুন্দৰ ইনকাম লোৱাৰ লগতে মাহত 4বাৰকৈ পেছিভ ইনকাম আৰ্ণ কৰি আছে। য'ত আপোনালোকক মই লাইভ প্ৰুফ দেখুৱাম। আজি যিহেতু 30 মাৰ্চ মৰ্নিং টাইম। ইয়াত আপোনালোকে সকলো আইডি ভেৰিফাই কৰি চাব পাৰে। মোৰ আইডিটো আপোনালোকে গুগলত গৈ forton.app টাইপ কৰি এপ টাইপ কৰি সাৰ্চ কৰি চাব পাৰে 110। ইয়াত মৰ্নিং ইনকাম আপোনালোকে স্ক্ৰীনত দেখা পাইছে 0.7858 এইটো ৰাতিপুৱাৰ উপাৰ্জন। এই প্ৰজেক্টটোত ডলাৰত ইনকাম হয়। ৰাতিপুৱাৰ উপাৰ্জন ইয়াত আপোনালোকক দেখুৱাইছো যে 0.7858 মানে কিমান $58। ৰাতিপুৱাৰ উপাৰ্জন 5,800 টকা। যিটো উপাৰ্জন কৰিবৰ কাৰণে 15 দিন ৱেট কৰিব লগা হয় কোনোবা এটা প্লেটফৰ্মত 10 দিন ৱেট কৰিব লগা হয় সেই ইনকামটো আপোনালোকে ইয়াত ৰাতিপুৱাই ল'ব পাৰে। কাৰণ এইটো ডিচেন্ট্ৰেলাইজড প্লেটফৰ্ম। ইয়াত আমি নিজে অনাৰ হৈ কাম কৰিব পাৰে। কাৰো অধীনত কাম কৰিব পৰা প্ৰজেক্ট নহয়। ৰাতিপুৱা হওক গধূলি হওক দিন হওক দুপৰীয়া হওক যিকোনো টাইমত চিষ্টেম অপেন থাকে আৰু ইণ্টাৰনেট থকালৈকে এই প্ৰজেক্ট পৰিচালিত হৈ থাকিব। ইয়াত টন ডিজিটেল কাৰেঞ্চি আৰু FRT ডিজিটেল কাৰেঞ্চিৰ ওপৰত ইনকাম লাভ কৰিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড এনেধৰণৰ প্লেটফৰ্মত কাম কৰি নিজৰ কেৰিয়াৰ গঢ়িবলৈ তেখেতলোকে প্লে ষ্ট'ৰৰ পৰা আজিয়ে টন কিপাৰ এপছ ডাউনলোড কৰি ৰেজিষ্ট্ৰেশ্যনৰ বাবে মোৰ সৈতে যোগাযোগ কৰক। ধন্যবাদ।